হাই দোস্ত, মই আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ মাত্ৰ 20 টকা। মাত্ৰ 20 টকাত 2 লাখ টকাৰ লাইফ কভাৰ আৰু 1 লাখ টকাৰ আংশিকভাৱে অক্ষমতা থাকিলে পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ আশিক। মই আজি আপোনালোকৰ কাৰণে এটা নতুন স্কিম লৈ আনিলোঁ। এই স্কিমটো আৰম্ভ হৈছিল 2015 অৰ্থাৎ 2015 চনৰ জুন মাহৰ 1 তাৰিখৰ পৰা। এই স্কিমটোৰ সম্পূৰ্ণ নাম হ'ল প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনা, চমুকৈ ইয়াক Pmsby বুলি কোৱা হয়। এই স্কিমটো আপুনি 18 বছৰৰ পৰা 70 বছৰলৈকে লাভ কৰিব পাৰিব। মাত্ৰ 20 টকা 2 লাখ টকাৰ লাইফ কভাৰেজ আৰু 1 লাখ টকাৰ আংশিকভাৱে অক্ষমতা হ'লে আপুনি লাভ কৰিব। মধ্য নিম্ন সকলো শ্ৰেণীৰ মানুহে এই স্কিমটো লাভ কৰিব পাৰিব। কাৰণ এই স্কিমত বেছি টকা নালাগে, মাত্ৰ 20 টকা। আৰু 20 টকাৰ আপুনি 1 বছৰৰ কাৰণে ইনভেষ্ট কৰিব। আপোনাৰ 1 বছৰৰ কাৰণে এক্সিডেণ্টেল বেনিফিট, আপুনি 2 লাখ টকাৰ লাইফ কভাৰেজ আৰু 1 লাখ টকাৰ পাৰ্চিয়েল ডিজেবিলিটি অৰ্থাৎ আংশিকভাৱে অক্ষমতা হ'লে পাব। চাওকচোন কিমান সুবিধাদায়ক। আমি 20 টকাৰ কাৰণে 1 বছৰৰ কাৰণে আমি লাইফ কভাৰটো পাম। চ' এজন মানুহৰ এটা পৰিয়ালৰ মুৰব্বী বা কোনোবা এটা পৰিয়ালৰ দুৰ্ঘটনাত যদি কোনোবা মানুহৰ মৃত্যু হয়, কিমান ডাঙৰ এটা সেই পৰিয়ালটোৰ কাৰণে সমস্যাৰ সন্মুখীন হ'ব লগা হয়। সেই পৰিয়ালটো আৰ্থিকভাৱে সহায় কৰিবলৈ কোনো নাথাকে। সেই পৰিয়ালটোৰ কি অৱস্থা হয় সেইখিনি মই নিজৰ চকুৰে চাইছোঁ, গতিকে অনুভৱ কৰিছোঁ আৰু গম পাইছোঁ আৰু জানো সেই পৰিয়ালটোৰ অৱস্থা কি হয়। সেই পৰিয়াল এজনৰ মুৰব্বী যদি নাথাকে, আপুনি যদি পৃথিৱীৰ পৰা নাইকিয়া হৈ যায়, আপুনি এক্সিডেণ্ট হয় নহওক, মই দোৱা কৰোঁ কেতিয়াও যাতে কাৰো দুৰ্ঘটনাত মৃত্যু নহয়। কিন্তু বাইচান্স মানুহৰ 1 ছেকেণ্ডৰ আশা নাই, ভৰসা নাই যে আপুনি 1 ছেকেণ্ডৰ আশা আছে বা ভৰসা আছে আপুনি জীয়াই থাকিব বুলি, বা আপোনাৰ কিবা দুৰ্ঘটনা নহয় বুলি কোনেও কেতিয়াও নাজানে। গতিকে সেইকাৰণে আকৌ কৈছোঁ, মই কৈ থাকিম আপোনালোকক, যদি আপোনালোকে এই ইঞ্চুৰেঞ্চটো কৰে আপোনালোকৰ কাৰণে বহুত উত্তম। কাৰণ এই বেনিফিটটো আপুনি চবেই ল'ব পাৰোঁ যাতে। কাৰণ 20 টকা, মাত্ৰ 20 টকাৰ কাৰণে আপুনি 1 বছৰৰ কাৰণে আপোনাৰ লাইফটো কভাৰ হৈ থাকিব 2 লাখ টকাৰ, আৰু 1 লাখ টকাৰ কিবা কাৰণবশতঃ আংশিকভাৱে আপুনি ডিজেবিলিটি বা আংশিকভাৱে অক্ষমতা হ'লে আপুনি পাব। কিমান সুবিধাদায়ক চাওকচোন। সেইকাৰণে কৈছোঁ বন্ধুসকল, আপোনালোকে যিমান সোনকালে পাৰে এই Pmsby স্কিমটো কৰি ল'ব। কাৰণ ইয়াত এই স্কিমটো কৰিলে আমাৰ কিবা এটা চিকিউৰ ফিল কৰিম। গতিকে মোৰ যোনবিলাক চিনাকি, সিহঁতে যদি শুনিছে চাইছে ভিডিঅ'টো, তেতিয়াহ'লে সিহঁতে মোৰ লগত কণ্টেক্ট কৰিব। মই নিশ্চয় আপোনালোকক সেই স্কিমটো কৰাই দিম। কোনো ইয়াত বেলেগ 1 টকাও নালাগে, মাত্ৰ 20 টকা আপুনি ইনভেষ্ট কৰিব। আৰু যদি অসমৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকে চাই আছে, তেতিয়াহ'লে অসমৰ বিভিন্ন ঠাইত বিভিন্ন বেংকত গৈ পেলাই আপোনালোকে কৰিব। যিকোনো বেংকত ক'লেই হ'ল মই যে Pmsby এটা খুলিম, মোৰ লাইফ কভাৰৰ কাৰণে Pmsby এক্সিডেণ্টেল বেনিফিটৰ কাৰণে মই খুলিম, তেতিয়া যিকোনো বেংকে লগে লগে আপোনালোকক মাত্ৰ 20 টকা একাউণ্টৰ পৰা কাটিব আৰু আপোনাৰ এই 2 লাখ টকাৰ যোনটো লাইফ কভাৰ থাকিব আৰু পাৰ্চিয়েল যোনবিলাক ডিজেবিলিটি থাকিব 1 লাখ টকাৰ, সেইখিনি আপুনি লাভ কৰিব পাৰিব। আৰু আছে বহুত কিবা কিবি ক'বলৈ, কিন্তু ভিডিঅ'টো দীঘল হৈ যাবৰ কাৰণে কোৱা নাই। নেক্সট ভিডিঅ'ত আৰু মই ভাবোঁ যে সুন্দৰকৈ উপস্থাপন কৰিম। থেংক ইউ, ধন্যবাদ।